and this is totally anti-constitutional. বিচাৰিছে এই আইনখন কোনো কাৰণতে আমি মানি ল'ব পৰা নাই। কৈছে যে আমাৰ সাংবিধান প্ৰদত্ত অধিকাৰৰ ওপৰত ইয়াত কৰবাত এক আক্ৰমণ চলিছে। প্ৰতিবাদ কৰিম। এইখন আইন লৈ যে আমি সন্তুষ্ট নহয় মুছলমানসকল বিশেষকৈ, এই কথা আমি স্পষ্টকৈ কৈছো। আছাম এই আইনখনে বা এই বিলখনে অসমৰ মুছলমানসকলৰ ধৰ্মীয় চেণ্টিমেণ্টত আঘাত আনিব। যে ইউনিফৰ্ম চিভিল কোড আছাম 2026 is an attempt to codify, modify and amend the Quranic laws of Muslim of Assam. And this is totally anti-constitutional. যোৱা 25 মে তাৰিখে অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড আছাম 2026 নামেৰে যিখন বিল উত্থাপন কৰিছিল, অৰ্থাৎ যি ইউনিফৰ্ম চিভিল কোড বুলি গোটেই অসম তথা গোটেই ভাৰতবৰ্ষতে বিগত দিনত চৰ্চা হৈ আছে, এই বিধেয়কৰ উত্থাপনৰ সময়ত আমি বিৰোধিতা কৰিছিলো। আৰু আপোনালোক নিশ্চয় দেখিছে আজি কিছু সময় আগতে বৰ্তমানৰ অসম চৰকাৰে তেওঁলোকৰ সংখ্যাৰ বলত ইউচিচিখন অসমৰ বিশেষকৈ মুছলমান জনগণৰ সৈতে কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ কিন্তু গৃহীত কৰিছে। আচলতে আমি স্পষ্টকৈ কৈছো যে ভাৰতৰ সংবিধানৰ পাৰ্ট 3 আৰ্টিকেল 44 চৰকাৰক ইউনিফৰ্ম চিভিল কোড আনিবলৈ প্ৰচেষ্টা চলাবলৈ কৈছিল। ইউনিফৰ্ম চিভিল কোড কেতিয়া মেণ্ডেটৰী বুলি কোৱা নাই। বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতৰ সংবিধানৰ প্ৰণেতা, তেখেতক কৈ থৈ গৈছে যে যেতিয়ালৈকে কোনোবা এটা জাতি বা জনগোষ্ঠী বা কোনো ধৰ্মৰ মানুহে ইউচিচিখন ভলেণ্টিয়াৰলি অৰ্থাৎ স্বেচ্ছামূলকভাৱে গ্ৰহণ নকৰে তেতিয়ালৈকে ইউচিচি বলবৎ কৰিব নোৱাৰিব। আৰু আজি আপোনালোক আটাইয়ে জানে যে ভাৰতৰ সংবিধান ৰচনা হোৱাৰ সময়ত বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰে ভাৰতৰ প্ৰতিটো ভাষা ভাষী ধৰ্ম বৰ্ণ সংস্কৃতিৰ মানুহৰ ৰিলিজিয়াছ ল, কাষ্টমাৰী ল, পাৰ্চনেল ল সমূহৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্ট 3 আৰ্টিকেল 25 পৰা আৰ্টিকেল 30 লৈকে ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষাৰ অধিকাৰসমূহ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰি থৈ গৈছে। আৰু আজি এজন মুছলমান ব্যক্তি হিচাপে আমি কেনেকৈ আমাৰ বিবাহ কাৰ্য সমাপন কৰিম, তালাক কাৰ্য কেনেকৈ সমাপন কৰিম, তদুপৰি ধৰ্মীয় যিখিনি নীতি নীতি এয়া আমাৰ পৌৰাণিক ল অনুসৰি আহিছে। আৰু পৌৰাণিক ল অনুসৰি আমাৰ এই পাৰ্চনেল নীতি নীতিসমূহ পালন কৰিবলৈ ভাৰতত দ্য মুছলিম পাৰ্চনেল ল শৰিয়াত এপ্লিকেশ্যন এক্ট 1937 এখন প্ৰি ইণ্ডিপেণ্ডেন্স আইন আছে। আৰু ভাৰতৰ আৰ্টিকেল 372 এই প্ৰি ইণ্ডিপেণ্ডেন্স আইনখন সম্পূৰ্ণভাৱে এতিয়ালৈকে সুৰক্ষা দি ৰাখিছে। আৰু সেইখন আইন এতিয়ালৈকে বাতিলো হোৱা নাই, ৰিপিল হোৱা নাই, এমেণ্ডমেণ্টো হোৱা নাই। তো এতিয়া এই যে আইনখনে যে প্ৰটেকশ্যন দিছে, এই প্ৰটেকশ্যন ক'ৰ পৰা দিছে? ভাৰতৰ সংবিধানৰ আৰ্টিকেল 25 মোক ধৰ্মীয় স্বাধীনতা দিছে। ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ কাৰণে এই আইনখনে আমাক প্ৰটেকশ্যন কৰি আছে। তো আজি আমি স্পষ্টকৈ কৈছো যে ইউনিফৰ্ম চিভিল কোড আছাম 2026 is an attempt to codify, modify and amend the Quranic laws of Muslim of Assam. And this is totally anti-constitutional. আমি এই ইউনিফৰ্ম চিভিল কোডৰ যিখন আইন চৰকাৰে আনিব বিচাৰিছে, এই আইনখন কোনো কাৰণতে আমি মানি ল'ব পৰা নাই। যিহেতু চৰকাৰখনে এইখন আমাৰ ওপৰত ইম্প'জ কৰিব বিচাৰিছে। যদি সঁচাকৈ যদি আনিব বিচাৰিছিল, কিয় অসমৰ মুছলমান জনগণক বিশ্বাসত নললে? আজি কিয় অসমৰ মুছলমান জনগণ এটা আতংকত ভুগিছে যে আমাৰ সাংবিধান প্ৰদত্ত অধিকাৰৰ ওপৰত ইয়াত কৰবাত এক আক্ৰমণ চলিছে। সেইকাৰণে আমি ABMC আজি তামুলপুৰ ভাৰত ভূটান ঘাইপথত এই ইউনিফৰ্ম চিভিল কোড 2026 আমি প্ৰতিলিপি দাহ কৰিছো। আৰু প্ৰতিলিপি দাহ কৰি স্পষ্টভাৱে এই বিধেয়কৰ বিৰুদ্ধে বা এই আইন আহিবলগীয়া প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আজি হয় চৰকাৰখনে বলপূৰ্বকভাৱে আইনখন জাপি দিব, মানিছো আমি, কিন্তু আমি মুছলমান সকলকো এইখন দেশত জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে। তো আমি প্ৰতিবাদ কৰিম। এইখন আইন লৈ যে আমি সন্তুষ্ট নহয় মুছলমানসকল বিশেষকৈ, এই কথা আমি স্পষ্টকৈ কৈছো। আজি জনজাতি ভাইসকলক এই ইউনিফৰ্ম চিভিল কোডৰ আওতাৰ পৰা বাহিৰত ৰাখিছে, তাত আমাৰ ক'বলগীয়া একো নাই। অসমত প্ৰায় 38,84,000 ট্ৰাইবেল জনবসতি আছে 2011 চেঞ্চাছ অনুসৰি। তো এইখন ইউনিফৰ্মিটিৰ কথা যেতিয়া কোৱা হৈছে, তেনেহলে ইমান বৃহৎ এটা জনগোষ্ঠীক বাহিৰত ৰাখি এখন ইউনিফৰ্ম চিভিল কোড কেনেকৈ হবলৈ পালে? এয়া চিলেক্টিভ চিভিল কোড বুলি আমি আখ্যা দিছো। আজি জনজাতি ভাইসকলে ধৰ্মীয় বা সামাজিক চেণ্টিমেণ্টত আঘাত হ'ব বুলি ভাবি সেই জনজাতি ভাইসকলক ইউচিচিৰ পৰা বাহিৰত ৰাখিছে, আমি ধন্যবাদ জনাইছো। ঠিক তেনেকৈ আমি মুছলমান সংগঠন হিচাপে আজি ৰাজপথত থিয় হৈ কৈছো যে ইউচিচি 2026 আছাম এই আইনখনে বা এই বিলখনে অসমৰ মুছলমানসকলৰ ধৰ্মীয় চেণ্টিমেণ্টত আঘাত আনিব। মুছলমানসকলক এই ইউচিচি 2026 পৰা আমি বাহিৰত ৰাখিবলৈ আমি ABMC দাবী জনাইছো। কথা এটাই, যিহেতু ভাৰতত মুছলমানসকলে নিজৰ ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ হিচাপে সুৰক্ষিত আৰ্টিকেল 25 আৰু ইকুৱেলিটি বিফৰ ল আৰ্টিকেল 14 কি কৈছে যে দেশৰ প্ৰতিজন জনগণ আইনৰ সন্মুখত সমান। আৰু এই আইনখনৰ জৰিয়তে আৰ্টিকেল 14, আৰ্টিকেল
21, আৰ্টিকেল 25, আৰ্টিকেল 26 ব্লেটেণ্টলি ভায়োলেট কৰা হৈছে আৰু এই ইউনিফৰ্ম চিভিল কোড আছাম 2026ৰ বিৰুদ্ধে আমি আজি ৰাজপথত আন্দোলন কৰিছো আগন্তুক দিনতে এই আন্দোলন চলিব যদি প্ৰয়োজন হয় আমি অনাৰেবল কোৰ্টৰ সন্মুখত এই গোটেই আইনখন জুডিচিয়েল ৰিভিউৰ বাবে কিন্তু আমি চেলেঞ্জ কৰিবলৈ আগবাঢ়ি যাম